অকণমান সুখৰ মুখ দেখুৱাইছিলাহে যাবলৈ ওলালাই লগে ভাগে থাকিম বুলি ভাবিছিলোহে এলাগি কৰিলাই Hey guys, good morning and welcome back to my new vlogs. আৰু আজি মই গৈ আছো সিনেমা এখন চাবলৈ আৰু যতীন দাৰ খুবেই বৰ ভাল লগা ফিল্ম এখন ৰিলিজ কৰিবলৈ গৈ আছে। যতীন দাই পৰিচালনা কৰা এখন ফিল্ম চাবলৈ গৈছো ৰাঘৱ, আৰু সেই ৰাঘৱ সিনেমাখন বহুত ভাল লাগিব যেন পাই আছো। আপোনালোকৰ ৰিভিউ এটা দিম আৰু সেয়ে আপোনালোকে চাব বুলি আশা কৰিছো, আৰু ৰিভিউটো চাই আপোনালোকেও গম পাব যে কি সিনেমাখন কেনেকুৱা লাগিছে আৰু আপোনালোকে যাই চাব পাৰিবনে নাই। আৰু মই গৈছো আজি সিনেমা গল ডিজিটেল সিনেমা হলত চাবলৈ, আৰু আপোনালোকক ৰিভিউটো দি দিম, আপোনালোকে কেনেকুৱা পায় জনাব গাইজ। আৰু যতীন দা মোৰ খুবেই প্ৰিয় আছামিজ এক্টৰ, আৰু যতীন দাই ডাইৰেক্ট কৰিছে, খুব ভালে লাগিব চাগে ৰাঘৱ সিনেমাখন, সেয়েহে চাবলৈ গৈ আছোঁ। আৰু আপোনালোকে চাবলৈ নেপাহৰিব। আৰু ফাৰ্ষ্ট শ্ব' চাবলৈ গৈ আছোঁ, সেয়ে বহুত ভাল লাগিছে গাইজ। আৰু আজি আপোনালোকক গৈ দেখাই আছোঁ, অকণমান দেখাব পাৰিম, বেছি নোৱাৰিম। এয়া দেখিছে ভিউ গাইছ, উকিয়াম ৰাস্তাৰ ভিউ। মই উকিয়ামৰ পৰা আহি আছোঁ ফিল্ম এখন চাবলৈ গাইছ। তো গাইছ বলক চিনেমা হলত গৈ লগ পাই আছোঁ, অকণমানি দেখাই দিম। মই এজন ফ্ৰেণ্ডৰ লগত গৈ আছোঁ, আৰু সেই ফ্ৰেণ্ডজন মোৰ গাঁৱৰে হয়, সি আগত গৈ আছে, ময়ো পিছে গৈ আছোঁ, আৰু গৈ দুটাও লগ লাগি চিনেমাখন চাই দিম খুব ভালকৈ। ঝামেলা নহয়, ফোন কৰিছে কিয়? একো নহয় দিয়ক আপুনি। অকণমান সুখৰ মুখ দেখুৱাইছিলাহে যাবলৈ ওলালাই লগে ভাগে থাকিম বুলি ভাবিছিলোহে এলাগি কৰিলাই মাকক খবৰটো দিব লাগিছে। কাৰ ফোন? ৰং নম্বৰ ৰাঘৱ ড্ৰাইভাৰে হিচাপ কেতিয়াও ঘটাই নালাগে। হেল্ল' বন্ধুসকল, আপোনালোকে চাই কেনেকুৱা পালে ৰাঘৱ চিনেমাখন? মই চাই বহুত ভাল পালোঁ, আৰু মই যোৱাকালি যাই চাই আহিলোঁ। আৰু 27 অক্টোবৰ 2023 ৰিলিজ কৰিছিলে যতীন দাই ডাইৰেক্ট কৰা পৰিচালনা কৰা ৰাঘৱ চিনেমাখন। আপোনালোকে যাই চাব, ময়ো বহুত চাই ভাল পালোঁ, আৰু আপোনালোকৰ আগত মই এই ৰিভিউটো শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আৰু আপোনালোকে চাব আৰু গৈ সঁহাৰি জনাব, আৰু এই সঁহাৰিৰে যতীন দাক আৰু অকণমান উৎসাহ দিওঁ যে আকৌ বেলেগ চিনেমা এখন আমাৰ মাজলৈ দিব পাৰিব। আৰু সেয়েহে আপোনালোকৰ সঁহাৰি জনাব বুলি আশা কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু মই ৰাঘৱ চিনেমাখন চাই বহুত ভাল পালোঁ, 5 ষ্টাৰ ৰেটিং। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিলৈকে বাই বাই।